নমস্কাৰ উজানিৰ কিচেন চেনেলটোলৈ মই ডিম্পি আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালেই আছে আজি মই আপোনালোকলৈ পুনৰ এটি নতুন ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে গাহৰি মাংসৰ আচাৰ আশা কৰো মোৰ এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব যদি মোৰ এই আচাৰৰ ৰেচিপিটো ভাল পায় তেতিয়াহলে নিশ্চয় আমাৰ ভিডিঅটোত এটা লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱী ঘৰৰ পৰিয়ালৰ সকলো সদস্যলৈ আমাৰ ভিডিঅটো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহলে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দি থকা প্ৰতিটো ভিডিঅ আপোনালোকে প্ৰথমতে চাবলৈ পায় গাহৰি মাংসৰ আচাৰ বনাবৰ বাবে মই ইয়াত গাহৰি লৈছো এপোৱা লগতে মই কেইখিলামান নেমু পাত লৈ লৈছো এইখিনি বইল কৰা সময়ত দিবলৈ মছলাৰ বাবে মই ইয়াত লৈছো আপোনাৰ পাঁচফোৰণ তাৰপিছত ইয়াত আছে আপোনাৰ আদা আৰু নহৰু মই অকমান ডাঙৰ ডাঙৰকৈ কাটি লৈছো এইখিনি আপোনাৰ মিট মছলা এইখিনি আপোনাৰ ধনিয়া পাউডাৰ ইয়াত মই তিনিবিধ মছলা বেছিকৈ লৈছো জিৰা আজৱাইন আৰু চফ মই আধা চামুচকৈ লৈছো তিনি ভাগ তাৰপিছত মই ভিনেগাৰৰ সলনি ইয়াত মই নেমুৰ ৰস ব্যৱহাৰ কৰিম সেয়েহে কাজি নেমু এটা লৈ লৈছো লগত আপুনি আন্দাজ মতে নিমখ আৰু হালধি দিব আৰু মই কেইটামান জালুক লৈ লৈছো এইখিনি আৰু লগত ভোট জলকীয়া কেইটামান প্ৰথমতে মই মাংসখিনি অলপমান বইল কৰি ল'ম কাৰণে পানী বহাই দিছো আৰু ইয়াত আপোনাৰ নেমু পাত লৈ লৈছো মই এইখিনি আৰু এয়া গাহৰি কেইটুকুৰা দি দিছো ইয়াত অলপমান হালধি আৰু অলপমান নিমখ দি দিছো মাংসখিনি সোনকালে বইল হ'বৰ বাবে ঢাকন দি দিছো এয়া আমাৰ গাহৰিখিনি উতলি পুৰা আপোনাৰ আধা সিজি গৈছে এয়া কিমান ধুনীয়া লাগিছে এতিয়া নহয় জানো এইখিনি মোৰ আচলতে গাহৰি আচাৰৰ কাৰণে আধা ৰেডি হৈ গৈছে বুলি ক'ব পাৰি ইয়াৰ পাছৰ ষ্টেপটো আপোনালোকে চাই থাকক তুলি দিছো মছলাখিনি ভাজি ল'বৰ কাৰণে কেৰাহীখন গৰম হৈ আছে তো মই এতিয়া সকলো মছলা ইয়াতে দি দিছো এইখিনিৰ পৰা ধুনীয়া সুগন্ধ ওলোৱালৈকে মই অলপ সময় ভাজিম এয়া মোৰ তেল গৰম হৈ গৈছে অৱস্থাতে মই এয়া পুনৰ কাজি নেমুৰ পাত কেইখিলামান দি দিম আৰু এতিয়া ইয়াত কাটি লোৱা আদা নহৰু কেইখিনি দি দিছো এনেদৰে মই অলপ সময় ভাজিম লোৱা গাহৰি মাংস যোগ কৰি দিম এতিয়া মই ইয়াত ঢাকন দি দিম এতিয়া মই মাংসখিনিত হালধি আৰু সোৱাদ অনুসৰি নিমখ যোগ কৰিছো এনেদৰে থৈ মই অলপ সময় ভাজিম মই এইখিনি অলপ সময় ঢাকন দি ভাজিম চব কেনেকৈ মাংসই তেল এৰিছে এতিয়া মই এই সময়তে আপোনাৰ মছলাখিনি দি দিম মই অকণমান গোটা গোটাকৈ পিচিছো আপোনালোকেও যদি ইচ্ছা কৰে এনেকৈ পিচিব পাৰে যদি আপোনালোকে এনেকৈ খাই ভাল নাপায় তেতিয়াহ'লে এনেকৈ নিপিচিব আপোনালোকৰ মনৰ পচন্দৰে পিচিব এতিয়া ইয়াত মই ধনিয়া পাউডাৰ এচামুচ ব্যৱহাৰ কৰিছো আৰু লগতে এইখিনি মই মিট মছলা যোগ কৰি দিছো
এইখিনি অলপ সময় ভজাৰ পাছত মই ইয়াত নেমু ৰস যোগ কৰি দিম। মই পুনৰ ঢাকন দি দিছোঁ। আচাৰ অলমষ্ট হৈছে বুলিব পাৰি। এনেকুৱা অৱস্থাতে মই ইয়াত নেমুৰ ৰস যোগ কৰিম। এয়া নেমুৰ ৰস। এতিয়া মই এইখিনি পুনৰ অলপ সিজিবলৈ দিম, যাতে মাংসখিনিৰ ভিতৰত আপোনাৰ নেমুৰ ৰসটো সোমাই যায় আৰু মাংসখিনি ভালেমান দিনলৈকে ভাল হৈ থাকে। এতিয়া মই পুনৰ ঢাকন দিম। পুৰা ভাপ ওলাইছে। চাওঁচোন মাংসখিনি কি হৈছেগে। এইবাৰ মই এইখিনি ঢাকন নিদিয়াকৈ অলপ সময় ভাজিম আৰু মোৰ আচাৰ ৰেডি। এয়া আমাৰ গাহৰিৰ আচাৰ ৰেডি।